guys, মই আজি উৰুস চাব আহিছো ওয়েলকাম ব্যাক টু মাই ডিনাইট অল এবাউট সোমিয়া সো ফাইনালি মই ভাবিছিলো ব্লগ নকৰো বাট কৰো সববাৰে যেতিয়া কৰোতে এতিয়াও কৰো গাড়ীগাঁৱত উৰুস চলি আছে সেইকাৰণে মই ইয়াতে আছো গাড়ীগাঁৱতো জানে মানে মোৰ নানীহঁতৰ ঘৰত কিন্তু মই আহিছো আজি মোৰ জেঠিমাইহঁতৰ ঘৰত অবভিয়াছলি এইটো আমাৰ পিংকি বাইদেউ ঘূৰি ফুৰিছে আৰু এইটো আমাৰ পিংকি বাইদেউৰ এক লতা বাৰিছ যোনটো এক নম্বৰৰ মানে আৰু মোৰ মা যেতিয়াই কথা ক'ব নালাগে তেতিয়া ফেক ফেক কৰে একদম ফালতু আৰু এইটো আমাৰ বাইদেউ পোহৰৰ পৰা অলপ ইফালে আহক এয়া আমাক দেখা পাবা আমি অলপ পিছতহে উৰুচত যাম হাই কৈ দিয়া হাই সো ইয়েছ গাইজ আৰু এজনী পলাইছে হেফালে সেইজনী লাজুকী লতা আমাৰ খানদানৰ সো এতিয়া মই ভাত খাম কাৰণ বহুত ভোক লাগিছে আমাৰ আহি পাওঁতে দেৰি হৈছে ইটছ 2 o'clock 2 বাজে সো আপোনালোকে চাই এয়া চাওক জেঠিমাই কি বনাইছে এফালে বনাইছে আপোনাৰ ফিছ মাছ আৰু এফালে বনাইছে বিফ এফালে আছে পাপৰ নেমু আৰু আন্দাও আনি আছে মই দেখাই আছো মোৰ মানে কন্ট্ৰোল হোৱা নাই দিব গাইজ মোৰ বহুত ভোক লাগে মই খালি শুটে কৰো গাইজ মই আপলোড একো নকৰো এইটো মোৰ মাই কৈছে চিকেন পোলাও একদম কি নাই গাইজ চব আছে আজি খাই থাকিম আৰু খোৱা বোৱা হৈ গ'ল মানে মই খোৱা বোৱা হৈ গ'ল ইহঁতে এতিয়াও খাই আছে আপুনি চাবনে এতিয়াও খাই আছে একদম সেইকাৰণে বডি চাইজ চাইয়ে ধৰিব পাৰিব খাই আছে আৰু ভাবিছো উৰুচত যায়ে আহো মানে বাহিৰৰ পৰাই ঘূৰি আহিম এতিয়া চবে অলপ যাই আছে লাইক যোৱা নাই তেনেকুৱা এনেই গৈ আছো হা এনেই অকণমান বাহিৰৰ পৰা চাব এতিয়া তাৰমানে নিয়াজ দিব মানে চিনি দিব তো চবে চিনি ল'বৰ কাৰণে আহিব আমি একচুৱেলি চিনি নলওঁ ঘৰচোন গৈ নে এক মিনিট আমি মানে চিনি নলওঁ ঠিক আছে চিনি নলওঁ বাট এনেই যাই আছো আমি চাবৰ কাৰণে সিহঁতেতো ইয়াতেই থাকে ইহঁতৰ কি কালিটো বহুত ডাঙৰকে মানে হৈছে চ' এতিয়া আমি এনেই একবাৰ চাই আহোঁ বাহিৰৰ পৰা কি ওলাইছে কি ওলোৱা নাই অলপ পিছত আমি ভিতৰত যাম তেতিয়া মই আকৌ শ্বুট কৰিম আপোনালোকক দেখাই আছো চাই থাকক ভিডিঅ' শ্বুট কৰি গাইজ ইয়াতে কুৰ্তি ছেট আছে মই সেয়ে ল'ব আহিছো বেছি দাম নহয় 200 rupees তো ভণ্টি অলৰেডি লৈছে তো তাই কৈছে ভাল হয় বুলি চ' চাওঁ কি ভাল হয় কি বেয়া হয় খেলনা পাতি সৰুতে যে আমি খেলিছিলোঁ এইবোৰ সৰু ডেকচি কেৰাহী আৰু ইয়াতে জুৱেলাৰী আছে সৰু বহুত ধুনীয়া জুৱেলাৰী আছে গাইজ চাওক মানুহবিলাকে চিনি ল'বলৈ আহিছে চব মানুহ নিয়াজৰ চিনি ল'ব আহিছে যদি শুনা নাপায় মই ভইচ অভাৰ কৰি দিম আমি আইচক্ৰীম খাব লৈছো এইটো আমাৰ জোচ আৰু তাইও খাইছে মইও খাইছো চেম ফ্লেভাৰ আৰু এই তাক দেখিছেনে মিৰাজে এইটো লৈছে কুলফিটো আৰু যি মচনত সি খাই আছে আমিও সেই মচনতে খাব লাগিব নহ'লে খাব নাপাম আৰু মাকৰ একদম লেল বৈ আছে আৰু ইমান কচু এখন প্লেন কিনিছে প্লেনখন মানে মানে অথনিৰ পৰা প্লেনখনে উৰি আছে তাৰ আৰু একো কাম নাই আৰু মানে বেটাৰী লো আছে তথাপিও নুশুনে বেশৰম আৰু আমি ৰখি আছো আমি অলপ পিছত যাম এতিয়া চবে নিয়াজৰ চিনি ল'ব আহিছে আমাৰ বাইদেউ তামোল দি আছে মোৰ মাক আৰু মানে কি জানেনে একদম এতিয়া বৰ হৈ আছো ইয়াৰে মাজত বহুত বাহঁতৰ ঘৰত গ'লো ইফালে ঘূৰিলো আৰু এইটো মই নতুন ফোনটো দি শ্বুট কৰি আছো আপোনালোকে ক'ব ভিডিঅ' পিকচাৰ্ছ কোৱালিটি কেনেকুৱা হৈছে ইহঁতে পুৰা মোক এৰি পেলাই চাহ খাই আছে এতিয়া আমি বৰ্তমান চাহ খাম এয়া বহুত কিবি আছে পিঠা কাজু বৰফি মিঠাই চাহ বহুত কিবি কেক চ' মই এতিয়া কি ভাবিছো জানেনে মোৰ মানে পেটটো একদম ফুলি আছে আই ডোন্ট ৱান্ট টু ইট এনিথিং মোৰ একো খাব মন নাই আৰু এই কচুটো চাইছে নে এই কচুটো একদম টোপনি মাৰা নাই চ' মোৰ একদম একো খাব মন যোৱা নাই লাইক মোৰ মানে চ' মানে মোৰ এতিয়া এনেকুৱা ফিলিং আহি আছে ন লাইক মই টোপনি মাৰিম
কাইণ্ড অফ খালি আকৌ স্কুল আছে আজি মই ফাৰ্ষ্ট টাইম বেক কেমেৰা শ্বুট কৰি আছো টেল মি হাউ ইট ইজ নানীহঁতৰ ঘৰত যাব ওলাইছো মানে চাহ তাহ খালো চালে মানে নানীৰটো চকুৰ অপাৰেশ্যন কৰিছিল আই অপাৰেশ্যন বহুত দিন হ'ল আৰু নানীক চাবই পৰা নাই চ' এইফালে মা আৰু বা সিহঁত দুজনী যাই আছে এইফালে মই আৰু ৰুবিনা আমি একেলগে গৈ আছো একবাৰ নানীৰ খবৰো লৈ আহোঁ আৰু মানে মই কেতিয়া আহিব পাৰিম আপোনালোকেতো জানে কোনো ঠিক নাই তো যাই পেলাই নানীক দেখাই আছো আৰু এতিয়া মই যাম ফাইনেলি উৰুচত আপোনালোকক দেখাম আৰু ভিতৰত তাৰ পৰা আহি পেলাই এতিয়া আৰু ফুল খচ্চা ओके फाइनली नानी साहब की दुनिया लगा उसे एक तो गोरी ऊपर से पिंक कलर का स्वेटर ऊपर से काला चश्मा चश्मा खनु स्टाइलिश बे মই মাহীহঁতৰ ঘৰত আহিছো আৰু মানে আহিয়ে আই ৱেন্ট টু বাথৰুম মেন কাৰণ গৈছো আৰু আমাৰ বেমাৰী ইয়া বেমাৰ হৈ আছে এইটো পৰি আছে আৰু এইটো এটা হাত নোহোৱা মানুহ ই টিউশন কৰি আছে মোৰ ভন্টিটা আৰু তাইকতো আজি আপুনি গোটেই ব্লগটো দ্য ষ্টাৰ অফ দ্য শ্ব' তাৰপিছত এইফালে চবে কথা পাতি আছে মা মাহী সঞ্জী মাহী আৰু এইটো পিংক এইটা দেখাও আৰু এইটো আমাৰ সুজু পলাইছে মই ভিডিঅ' কৰিম বুলি কওঁতে কাৰণ তাই জানে তাৰ এইটো ফোনৰ ৰিয়েল ফেচটো আহিব সেইটোতো বগা হৈ আছে so look at her guys আৰু he is external তথাপিও আমি ৰাখিছো আৰু তাক লগত উৰুচত যাম আৰু আমি চবেই আহিলো নানীহঁতৰ ঘৰৰ পৰা নানীকটো চালে মাহীহঁতৰ তাতো এবাৰ মাতি আহিলো ভাল নালাগে ন ওচৰতে থাকে মাত নিদিলে চ' মাতি আহিলো এতিয়া উৰুচত যাওঁ আৰু চাওঁ কি আহিছে কি অহা নাই যোৱাবাৰতো দেখিছিলে মই কেইবাৰ গৈছো কিন্তু এইবাৰ মই যোৱাই নাই এনেই এবাৰ বাহিৰৰ পৰা যাই আহিছো এতিয়া ফাইনেলি যাম আৰু চ' গাইজ ফাইনেলি আমি আহিছো মানুহৰ ভিৰত উৎপাত বাপৰে বাপ বহুত বেছি ভিৰ মানুহ বাচ্চা লৈ আহিছে একদম লেভেল কা ভিৰ বহুত বেছি ভিৰ মই পিংকি মা আমি আহিছো বহুত বেছি ভিৰ আছে বহুত বস্তু আছে কিন্তু চাই থাকক মই দেখাই আছো আৰু মানে কি জানে বহুত মানুহ থাকিলে অলপমান শ্বুট কৰিব try to understand कभी खुशी कभी गम ऑनलाइन से भी कम मैंने सुआ ना साले ভাল লাগে দিলে নমালি লাগে সো গাইজ এওঁকতো আপোনালোকে চবে ফেন্সি বজাৰত দেখিছে এওঁ মইনা অহানা আজি ইয়াতে ইউটিউবত চাই থাকক মই আজি তেওঁক ইয়াতে পাই পেলাই তুলিছো গাড়ীৰ উৰুচত দাদা ফিলিং কেনেকুৱা বহুত কম আছে অলপ পিছত হ'ব ৰ'ব চাওঁ প্লেট দি আছে 6খন 100 টকা কৰি এয়া আমি দোকানত আহিছো প্লেট বাচন এইবিলাক ল'বৰ কাৰণে বহুত কিবা কিবি আছে ইয়াতে বাচন কেৰাহী যি লাগে আৰু মায়ে পুৰা शी इज बाइंग গাইজ ভিতৰত ইমান ভিৰ ভিতৰত আহিছো আমি ভিতৰত আৰু বেছি গাইজ চাওক ইয়াতে বোলে 50 টকাত মেকআপ চেল আছে কি আছে আহকচোন চাওঁ আমি গাইজ চাওক মানুহৰ ভিৰ উৎপাত মাৰকত মানুহ পুৰুষ মানে মানুহ আজি লাষ্ট ন গাইজ এখানে বহুত মানুহ আছে ইয়াতে আপুনি মাজে মাজে কৰীনা কাপুৰ বিলাকো দেখিব সস্তা কৰীনা কাপুৰ বিলাক এইবিলাক চাওক এইবোৰতো জানে আৰু মেলাত এইবোৰ নাথাকা মানে বহুত ধুনীয়া ধুনীয়া ইয়াৰিংছ আছে আৰু এইবোৰ দোকানবিলাক চাওক খেলনাৰে দোকান পুৰা দোকান আৰু ক্লিপবোৰ 10 টকা কৰি ইফালে দামবিলাকো একদম ৰিজনেবল ইয়াৰিংছবিলাক ভালে আছে ল'ব জানিলে মই একযোৰ ল'ম বুলি ভাবিছোঁ
এইটো কিন্তু কিমান এইটো? হা? 30 টকা ল'বা দিয়া। 30 টকা ফুলে ফুল ফুলনি মানে বাগিচা আৰু এই বেলুনটো গেছটো ইমান বেয়া গোন্ধ টিকিলি আহি কেলে বেলুন দিয়া গেছত ৰখি আছে একদম লাজ নাই গাইজ তাই বোলে নদীত জাপ মাৰিব এতিয়া দাঁতকেইটা বন্ধ কৰি লৈছে ভিডিঅ'ত লোৱা কেনে ক না ইফালে নদীত যায় একচুৱেলি সেইকাৰণে চব দোকান ইফালে ভিতৰৰ ফালেও ফুলনি মানে বাগিচা মানে ফুলনি চবখিনে ফুলে ফুল মই ইয়াতে এইটো ল'ম বুলি ভাবিছো লাগে মোক আৰু এইফালেতো দেখিছে মিঠাই এইটোতো মই কেতিয়াও নাখাব নালাগে জোপোহা হ'ব লাগে খাব যে একদম এনেকৈ কৈছে দাঁতকেইটা কিয় লুকাইছা তুমি গৰম লাগিছে চুৱেটাৰ টুৱেটাৰ পিন্ধি আছে মই যেতিয়া কৈছো মোৰ কথা কোনোদিন মায়ে নুশুনে আল্টিমেটলি এনেকুৱাই হয় এইও দাঁত লুকাইছে চব দাঁত লুকাইছে কিন্তু মোৰ দাঁতকেইটা আপোনালোকে দেখাব কাৰণ মই বকি দিব লাগে যে গাইজ মই এইবাৰ চফটি খাম মোৰ বহুত মন গৈছে ঠাণ্ডা খাব আইচক্ৰীম মাৰ বাহিৰে মায়ে খাই মিঠা পান আমি খাম আইচক্ৰীম দ্যাট মিন্স সফটি সব আমাৰ নিজৰ মানুহ এয়া দুলু মামী আম্মা আৰু মোৰ আম্মাক খাব নালাগে এয়া শিৱা মামী বিকি মামা সব নিজৰ মানুহ এইবোৰ গাড়ীৰ মানুহ এইফালে ভাতো বনাই আছে মানুহৰ জীৱন কিবা কৰি চলিবই লাগিব এতিয়া আৰু বেছিয়ে গেডাৰিং হৈছে মানুহৰ আৰু সিহঁতে য'তে যায় তাতে আঙুঠিৰ কেনে নামি যায় সকলক চাওক আমাৰ এইসকলে ঠাণ্ডা ইয়াতে আহিছে উৰুচত এতিয়া আপোনালোকৰ হাত চাব কিন্তু এইটো চাই পাবা গাইজ শিৱৰাত্ৰি আহি আছে শ্ৰীম লাগে যদি মোক কমেণ্টত কৈ দিব এতিয়া আমি অলপ ইফালেও যাওঁ মই ইয়াতে চাবি বস্তুখিনি চাওকচোন ইমান মৰম লাগিছে সৰু এইটো চাওকচোন নেমু আছে নাও আছে এইফালে টেকেলিবিলাক চাওকচোন ইমান ধুনীয়া লাগে আৰু এয়া গাজৰ পনীৰ পিঁয়াজ চাওকচোন ইমান ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া যে লাগি আছে আৰু এইফালে পিঠা বনাই আছে আমাৰ এই ৰাক্ষস দুটাই পিঠা খাব ধৰছে গম পাইছেনে এই দুটাই নাখায় তাতে পৰি ৰয় 6 মাইলৰ পৰা আহি পাইছে ইয়াতে খাব কাৰণে পুৰুষ কি খাব আহিছে পুৰুষ পিঠা খাব আহিছে দিনৰ পৰা এই বেবলেটটো ফুটি আছিল ফাইনেলি আজি পাই গলো আৰু লৈ লৈছো সি যে ইমান খুশ হ'ব যেতিয়া তাক দিম ৰিয়েকশ্যনটো মই একদম আপোনালোকক দেখাই মাৰামাৰি কৰিছে ছোৱালীক মাৰামাৰি কৰিছে মাহঁতে ভাঙি দিছে বহুত ডাঙৰকে কাজিয়া লাগিছে খালো হৈ গ'ল উৰুচৰ পৰাও আহিলো ঠিকছে ঘূৰিলো ফুৰিলো ভালকৈ খালো এতিয়া বিদায় ল'ম ইয়াৰ পৰা এয়া আমাৰ বাইদেউ আজি মোক বহুত ফটো তুলিছে থেংক ইউ বাইদেউ চ' এতিয়া যাওঁ আৰু আজিলৈ ইমানেই আছিল ব্লগটো বাই গাইজ আৰু মই জেঠিমাক এবাৰ বাই দি দিওঁ বাই Second guess, don't second guess, live in the moment, 'cause we are so free, and in this moment, life is like a dream.